সকলে তো পরিবর্তন বলি বহুত মানে আশা করেছিল হব বলি, কিন্তু দেখা গৈছে যেহেতু হাগ্রামা সরকার হাগ্রামা দিনত যেহেতু রাস্তা ঘাট যেহেতু উন্নতি করেছে বিল্ডিং সিল্ডিং এইবিলাকে ফাউন্ডেশন করে এইবিলাকে পরিবর্তন করে আছো। আৰু রাস্তা তো এটাও করা নাই। এই 5 বছৰত কি করেছে তেওঁলোকে রাস্তার যেহেতু প্রত্যেকটো রাস্তার যেনেবা কারেগাঁও তো কোকরাঝার বিভিন্ন অঞ্চলত এইবিলাক কি করেছে স্পিড ব্রেকার দি তেওঁলোকে স্লোগান দিয়ে আছে পরিবর্তন সরকার। হয় রাইজ আজি কোনো গোটেই ইউপি ফিলৰ ৰাইজৰ কিবা যিটো চৰকাৰ এইটো সান্তনা হোৱা নাই। তেওঁলোকে অসুস্থ, তেওঁলোকে কোনো প্ৰকাৰে লাইট কৰা নাই। আজি তেওঁলোকে কি কৰিছে আমাৰ বিপিএফত অনুৰোধ কৰিছে যাতে আমাৰ ঘৰত আহি তেওঁলোকে আমাৰ অনুৰোধ কৰি ভোট যিটো আমাৰ যিটো দিব লগা আছে এই ভোটটো বিকা মাৰি যিটো বিপিএফত দিব পাৰে এইবিলাকত আমাৰ ইনভাইট কৰিছোঁ। সেইকাৰণে আমি দোকানত আহি আজি ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ যেহেতু এই চৰকাৰ 5 বছৰ একো কাম কৰিব পৰা নাই। আমি এইবাৰ চৰকাৰটো আহিব খাটাং চৰকাৰ কৰাৰ পিছত আমি যেটো 5 বছৰত তেওঁলোকে যেটো কাজ কৰিব পৰা নাই আমি এইবাৰ চৰকাৰত আহিলে দুগুণ কাম কৰিম, আমি ৰাইজৰ শান্তি ৰাখিম একদম নিশ্চিন্ত। আমি আশাবাদী আৰু চিয়ৰ চৰাইবিল কোনো পৰ্যায়ে আমাৰ সেইফালে যোৱা নাই। বিপিএফ দলৰ ৱৰ্কাৰ আৰু ৰাইজে আজি বৰংশ বিভিন্ন দল সংগঠনৰ পৰা আমাৰ বিপিএফত ডেইলি 200 300 400 ডেইলি জইন হৈ আছো। সেইটো দেখিলে আমি গম পাওঁ যে এইবাৰ চৰাইবিলত আগতকৈ বেছি ভোট পাই আমি জিকি গৈ আছো।